আজিৰে পৰা অভয়াপুৰীৰ গান্ধী ময়দানত ৫ দিনীয়া কাৰ্যসূচীৰে জিলা উদ্যম সমাগম অনুষ্ঠিত হৈছে। এই উদ্যম সমাগমত বঙাইগাঁও জিলাৰ ৫০ গৰাকী ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মাজলীয়া উদ্যোগৰ উদ্যোগীয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰিছে। এই উদ্যম সমাগম অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম তথা বঙাইগাঁও জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হৈছে। আজি অভয়াপুৰীৰ গান্ধী ময়দানত জিলা উদ্যম সমাগম আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অভয়াপুৰী চিডিচি শান্তা কাৰ্কি চেত্ৰী। উপস্থিত থাকে বিশিষ্ট সমাজসেৱক তথা বঙাইগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি উজ্জ্বল কান্তি ৰয় আৰু অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ভূপেন ৰয়। আজি আমাৰ ইয়াতে অভয়পুৰী কো ডিষ্ট্ৰিক্টত গান্ধী ময়দানত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ইম্পৰ্টেণ্ট প্ৰগ্ৰাম আমি ইয়াতে এইটো কৰিছোঁ ফৰ আমাৰ যিকেইটা মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজবিলাক আছে তেওঁলোকৰ যিখিনি আমাৰ প্ৰডাক্টছখিনি আছে তেওঁলোকে যোনটো নিজে ঘৰত নিজৰ স্কিল এইটো কৰি কেনে বনাইছে, কিন্তু আমি যোনটো ভোকেল ফৰ লোকেল কওঁ সেই লোকেল প্ৰডাক্টছখিনি এইটো আমি ইয়াতে তেওঁলোকক এটা প্লেটফৰ্ম দিছোঁ। ইয়াতে 5 দিনীয়া প্ৰগ্ৰাম আছে। ইয়াতে তেওঁলোকৰ চেল কাম ডিছপ্লে যিখিনি আছে আমাৰ ইয়াতে মানুহখিনি আহি যাতে তেওঁলোকৰ প্ৰডাক্টখিনি চেলো কৰে যাতে তেওঁলোকে প্ৰফিট হয়। যিখিনি আমি জানো যে আমাৰ যিখিনি SSG গ্ৰুপবিলাক আছে আৰু ইণ্ডিভিজুৱেল ফাৰ্মাৰ্ছ আৰু যিখিনি বেনিফিচিয়াৰীবিলাক আমাৰ DICC ইণ্ডাষ্ট্ৰিজ আৰু স্কিল এইটোত আছে তেওঁলোকে প্লেটফৰ্ম মানে নাপায়, দোকান মানে সেনেকৈ কমাৰ্চিয়েলি আৰু লাৰ্জ স্কেলত কৰা নাই আৰু স্মল ঘৰৰ পৰাই কৰি আছে। এতিয়া আমি তেওঁলোকক থ্ৰু দিছ প্লেটফৰ্ম আমি তেওঁলোকক এটা অপৰচুনিটি প্ৰভাইড কৰিছোঁ যে তেওঁলোকে এতিয়া মানে নিজৰ প্ৰডাক্টটো ডিছপ্লে কৰে আৰু এক্সপ'জাৰ এটা পায়, মাৰ্কেটৰ লগত লিংক হয় আৰু ইয়াৰ পৰা আৰু ইন ফিউচাৰ তেওঁলোকে এটা কনফিডেঞ্চ পায় যে আৰু নিজে এটা ব্যৱসায় মানে আগবাঢ়িব পাৰে। এতিয়া আজি 50টা আছে এই দোকান আৰু কেইটামান দোকান অহা নাই। আজি এইটো ফাৰ্ষ্ট ডে আৰু 5 দিনলৈকে 21 তাৰিখলৈকে আছে আৰু দোকান আহিব।